কবিতাৰ শিৰোনামা এয়া কি অনুভৱ কথা অয়নজিৎ শইকীয়া আবৃত্তি পংকজ দত্ত তুমি কাষেৰে পাৰ হৈ গ'লা মোৰ তোমাক চাবলৈ মন গ'ল ঘূৰি চাই তুমি মিচিকেই হাঁহি দিলা হৃদয়ত ৰামধেনু জিলিকি গ'ল সদায় এইদৰে তোমাক চাবলৈ হেঁপাহ জাগিল আৰু প্ৰেমৰ গোলাপ পাহি তোমাৰ নামতেই ফুলি উঠিল দেহৰ শিৰে শিৰে কম্পমান হৈ আহিল তুমি লগা উন্মাদনাবোৰ দুচকুৰ ভাষাও জীপাল হৈ উঠিছিল তোমাক দেখাৰ সেই পূৰ্ণিমাৰে গধূলি আঁতৰৰ পৰাই দেখিয়েই মনৰ সুবাসে সুবাসিত কৰি অশান্ত পহেলিকাৰ জন্ম দিছিল যৌৱনৰ পাতলীয়া বতৰত ভাবি ৰৈছিলোঁ তোমাৰ মুখখনিৰ কথা যিখন মুখৰ ছবিয়ে কাঢ়ি লৈ গৈছিল মোৰ কোমলীয়া কলিজা এনেকৈয়ে চাপ খাই নেকি ভালপোৱাৰ ডায়েৰীত সম্বন্ধৰ অক্ষৰ বিনা প্ৰতিটো পৃষ্ঠাতে অংকুৰিত হৈ ৰৈ প্ৰেমৰ ৰঙীন কুঁহিপাত নাজানো এয়া কি অনুভৱ কিন্তু অনুভৱৰ নিয়ৰকণাবোৰ যে সজীৱ হৈ জিলিকি উঠিব সেয়া কিন্তু মই নিশ্চয় জানো